গাইজ স্বাগতম জনাইছোঁ গৌদাস ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজি আমি বৰ্তমান আহিলোঁ শ্ৰী সূৰ্য পাহাৰত। তো আমাৰ ইয়াত অহা উদ্দেশ্য নাছিল। তো আমি আহিছিলোঁ প্ৰথমতে পাগলা টেম্পলত। তো তাৰ পৰা ইয়াত আহিলোঁ আমি। তো গাইজ ইয়াত কি আছে মই দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু ইয়াত কি আছে দেখাই আছোঁ। তো ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকা। তো বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো কৰোঁ ষ্টাৰ্ট। যিহেতু কালি আমি ৰাতিপুৱা সোনকালে পানী ঢালিব লাগিব আৰু সেইকাৰণে আমি আজি ৰাতিতে যাব লাগিব। আৰু এতিয়া সময় হ'ল 11 বাজিল। আৰু আমি 11 বজাত আমাৰ বলবম যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ফাইনেলি আমি ইয়াত আহি পালোঁ। আৰু ইয়াৰ ৰাতিৰ পৰিৱেশটো চাওক আপোনালোকে। আৰু মোৰ ৰাতিৰ কেমেৰা কোৱালিটি সিমান ভাল নহয়, তথাপিও আপোনালোকৰ বাবে দুইটা ক্লিপ কৰিছিলোঁ। চাওক আপোনালোকে নন্দীজী আৰু ইফালে ধুনীয়াকৈ কীৰ্তন কৰি আছে। আৰু এতিয়া আমি গা পা ধুই আহি জলাভিষেক কৰিবলৈ আগবাঢ়িলোঁ। আৰু পাগলাটেক মন্দিৰত অহা ভক্তসকলৰ ভিৰ আপোনালোকে দেখা পাই আছে। এয়া পাগলাটেক মন্দিৰত ভক্তসকলৰ ভিৰ। আৰু আমি ইয়াৰ পৰা যাম এতিয়া শ্ৰী সূৰ্য পাহাৰলৈ। তো বলক গৈ থাকোঁ। আৰু ফাইনেলি আহি পালোঁ আমি শ্ৰী সূৰ্য পাহাৰত। আৰু শ্ৰী সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰত সোমোৱা ৰাস্তাটোৰ ইয়াৰ দৃশ্য চাব পাৰে আপোনালোকে। আৰু ইয়াত বহুত বলবম যাত্ৰীসকল আহিছে, কাৰণ জানাই ইয়াত বহুত শিৱলিংগ আছে। আৰু কি লাগে মন্দিরে কি আছিল দেউৰী कुटुंब फटंग जटाटवी गलज्जल प्रवाह पावितस्थले जटाटदाह संभ्रम भ्रमणिलिम्ब निर्झरी विलोल वीचि वल्लरी विराजमान मूर्धनि धगज्ज्वलल्ललाटव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 ल्लला
আৰু এয়াই হ'ল সূৰ্য মন্দিৰ, গোৱালপাৰাত অৱস্থিত সূৰ্য মন্দিৰ। আৰু ভাইলক পুৰা চেলফি ফটো উঠাত ব্যস্ত। এইটো হ'ল সূৰ্য মন্দিৰৰ ভিতৰ ভাগ।
ভিডিঅ' বনাই ডাইৰেক্ট আৰু সেইবোৰ চাওক শিলতে শিৱলিংগ বনাই থৈছে সেইবোৰ দেখাই আছোঁ গুহাটো গাইছ এইটো গুহা চাওক এই গুহাটোৰ ভিতৰেদি যাব লাগিব তো ক'ত গৈ পাম বলক ভিতৰত কি আছে চাওক অজস্র বর্ণামিতা গুগল শরণাম্বিকার প্রিয়া পুত্র দেবগজন সিদ্ধির নিমিত্তে তো গাইছ ইয়াত পানী আছে আৰু এই পানী বহুত পবিত্ৰ হয় আৰু এই পানীৰে বহুত বেমাৰ আজাৰ ভাল হয় বুলি লোকবিশ্বাস আছে আৰু এইফালে চাওক এইবোৰ চব শিৱলিংগ আৰু যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব